নমস্কাৰ বন্ধুসকল, মই ডক্টৰ অজিত কুমাৰ পটংগীয়া, এজন চিকিৎসক আৰু এণ্টাৰপ্ৰেনাৰ। মোৰ অসমৰ বাহিৰত আৰু ভাৰতৰ বাহিৰত ক্লিনিক আছে। আচ্ছা, যিয়ে নহওক, বহুতে মোক সুধি থাকে ক্ৰিপ্ট'কাৰেঞ্চি কি আৰু ই কেনেকৈ কাম কৰে। পৃথিৱীৰ সকলো ধৰণৰ সালসলনি কৰা মুদ্ৰা ব্যৱস্থা সময়ৰ লগত মিলাই দিনে দিনে সলনি হৈ আহিছে আৰু উন্নত হৈ আহিছে। ক্ৰিপ্ট'কাৰেঞ্চি হৈছে তাৰ এটা নতুন ৰূপ। ক্ৰিপ্ট'কাৰেঞ্চি হৈছে এক ডিজিটেল পৰিশোধ প্ৰণালী যাৰ লেনদেন কৰিবলৈ বেংকৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয়। ই হৈছে এক সহকৰ্মীৰ পৰা আন এক সহকৰ্মীলৈ ধন বিনিময় কৰা প্ৰণালী, যি পৃথিৱীৰ যিকোনো স্থানত ধন পৰিশোধ বা প্ৰেৰণ কৰিবলৈ আৰু প্ৰাপ্ত কৰিবলৈ সক্ষম। বাস্তৱ পৃথিৱীত আমি টকা বা ডলাৰেৰে ধন কঢ়িয়াই অনা আৰু বিনিময় কৰাৰ পৰিৱৰ্তে ক্ৰিপ্ট'কাৰেঞ্চি পৰিশোধ কৰা নিৰ্দিষ্ট লেনদেনৰ বৰ্ণনা কৰা অনলাইন ডাটাবেছত ডিজিটেলভাৱে প্ৰবিষ্ট হিচাপে এক ছিষ্টেমে কাম কৰে। যেতিয়া আপুনি ক্ৰিপ্ট'কাৰেঞ্চি পুঁজি স্থানান্তৰ কৰে বা লেনদেন কৰে, তেতিয়া সেই লেনদেনবোৰ ৰাজহুৱাভাৱে লেজাৰত ৰেকৰ্ড কৰা হয়। ক্ৰিপ্ট'কাৰেঞ্চি ডিজিটেল ৱালেটত সংৰক্ষণ কৰা হয়। ক্ৰিপ্ট'কাৰেঞ্চিয়ে ইয়াৰ লেনদেন প্ৰমাণিত কৰিবলৈ এনক্ৰিপশ্যন ব্যৱহাৰ কৰে। ইয়াৰ অৰ্থ হৈছে ৱালেট আৰু ৰাজহুৱা লেজাৰৰ মাজত ক্ৰিপ্ট'কাৰেঞ্চি ডাটা সংৰক্ষণ আৰু প্ৰেৰণ কৰাত উন্নত কোডিং অন্তৰ্ভুক্ত থাকে। এনক্ৰিপশ্যনৰ উদ্দেশ্য হৈছে সুৰক্ষা প্ৰদান কৰা। প্ৰথম ক্ৰিপ্ট'কাৰেঞ্চি আছিল বিটকইন, যাক 2009 চনত বজাৰলৈ অনা হৈছিল আৰু ই আৰম্ভণিতে বিনামূলীয়া আছিল। আৰু আজি সৰ্বাধিক প্ৰচলিত হৈ তাৰ মূল্য এক বিটকইনৰ বৰ্তমান ভাৰতীয় টকা হিচাপত 32 লাখ টকা, যাৰ মূল্যমান ডিমাণ্ডৰ ওপৰত নিৰ্ভৰ কৰি উঠানমা কৰি থাকে। ক্ৰিপ্ট'কাৰেঞ্চিৰ প্ৰতি বেছিভাগ আগ্ৰহ হৈছে ইয়াৰ ব্যৱহাৰ কৰা প্লেটফৰ্মবোৰ বেংকৰ দৰে কোনো মালিকীস্বত্ব বা কমিছনখোৰী নাই। ইয়াৰ অংশীদাৰসকলে হৈছে ইয়াৰ মালিক। ক্ৰিপ্ট'কাৰেঞ্চিবোৰ ব্লকচেইন নামৰ এক বিতৰিত ৰাজহুৱা ডিজিটেল লেজাৰত চলে। মুদ্ৰাধাৰকসকলে ইয়াক আপডেট কৰে আৰু ধৰাণ কৰা সকলো লেনদেনৰ ৰেকৰ্ড ইয়াত কম্পিউটাৰাইজ ৰেকৰ্ড থাকে। ক্ৰিপ্ট'কাৰেঞ্চিক এককবোৰ মাইনিং নামৰ এক প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি কৰা হয়, য'ত মুদ্ৰা সৃষ্টি কৰা জটিল গাণিতিক সমস্যা সমাধানৰ বাবে কম্পিউটাৰ শক্তি ব্যৱহাৰ কৰা হয়। ব্যৱহাৰকাৰীসকলে মাইনিং কৰি বা ব্ৰোকাৰৰ পৰা অদৃশ্য ডিজিটেল মুদ্ৰাবোৰ ক্ৰয় কৰিব পাৰে। তাৰ পিছত ক্ৰিপ্ট'গ্ৰাফিক ৱালেট ব্যৱহাৰ কৰি সংৰক্ষণ ইয়াৰ ব্যয় কৰিব পাৰে। যদি আপোনাৰ ক্ৰিপ্ট'কাৰেঞ্চি আছে, ইয়াক আপুনি বেংক বা দালালৰ দৰে তৃতীয় পক্ষৰ অবিহনে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ স্থানান্তৰ কৰিব পাৰে। যদিও বিটকইনৰ জৰিয়তে ক্ৰিপ্ট'কাৰেঞ্চি 2009 চনৰ পৰা চলি আহিছে, তাৰ পিছত এথেৰাম আৰু বৰ্তমান অতি জনপ্ৰিয় হৈছে মোবাইলত এপেৰে ট্ৰেডিং আৰম্ভ কৰিব পৰা এক বিনামূলীয়া ক্ৰিপ্ট'কাৰেঞ্চি পাই। আশা কৰা হৈছে এই পায়ে নিয়মীয়া বেচা কিনাটো ব্যৱহাৰ কৰিব পাৰিব, আৰু যাৰ বাবে উদ্যোক্তাসকলেও প্ৰচেষ্টা চলাই আছে। এতিয়া যদি পাই বিটকইনৰ আৰম্ভণিতে হোৱাৰ দৰে বিনামূলীয়া 2025 চনৰ ভিতৰত এটা পাই মূল্য $1000 অৰ্থাৎ ৭৫,000 টকা হোৱাৰ সম্ভাৱনা বিশেষজ্ঞসকলে দেখিছে। ক্ৰিপ্ট'কাৰেঞ্চি আৰু ব্লকচেইন প্ৰযুক্তিৰ প্ৰয়োগ এতিয়া বিত্তীয় ক্ষেত্ৰত নতুন বিপ্লৱ আনিছে আৰু ভৱিষ্যতে সকলোতে দোকান পোহাৰ আদিত বা বজাৰ কৰাত অধিক ব্যৱহাৰৰ সম্ভাৱনা আছে। বণ্ড, ষ্টক বা অন্যান্য বিত্তীয় সম্পদসমূহ লেনদেনবোৰত এই শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি ব্যৱসায় কৰিব পৰা যাব। ধন্যবাদ।